ধন্যবাদ। আপোনালোকৰ যোগেদি আমি সমূহ নিকাচি বাকী ৰাইজক জনাবলৈ পাই সুখী যে আমাৰ প্ৰতি বছৰৰ দৰে এই বছৰো আজি নিকাচি মডেল একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়া ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আমাৰ অভাৰঅল ষ্টুডেণ্ট আছিলে আৰ্টছ কমাৰ্চ মিলি পেলাই 109জন, তাৰে 5জন ষ্টুডেণ্টে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে, 20জন ষ্টুডেণ্টে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে, আৰু অভাৰঅল আৰ্টছ কমাৰ্চ মিলি পেলাই আমাৰ 109জনৰ ভিতৰতে 74 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। আমাৰ কমাৰ্চৰ পৰা কলেজৰ ভিতৰত টপ কৰিলে আমাৰ খুব মেধাৱী ছাত্ৰ আশিক তিৰ্কি 90.2% লৈ পেলাই, আৰু আমাৰ আৰ্টছ ষ্ট্ৰীমত টপ কৰিলে সাৰ্থক দাহাল 89.4%। গতিকে সুন্দৰ এটা ৰিজাল্ট আমাৰ নিকাচি মডেল একাডেমী প্ৰতি বছৰৰ দৰে এই বছৰো কৰি আনিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি আমাৰ একাডেমীৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ যে সিহঁতসকলৰ যি নেৰানেপেৰা যি প্ৰচেষ্টা, যিটো হাৰ্ডৱৰ্ক, যাৰ কাৰণে আজি আমি ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। আৰু বিশেষকৈ আজি আমাৰ নিকাচি অঞ্চল বুলি ক'লে আজি নিকাচি অঞ্চলটো হ'ল আমাৰ ভাৰত ভূটান সীমান্তৰ এটা অতিকৈ পিছপৰা অঞ্চল, আৰু এই অঞ্চলৰ আজি যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে নামভৰ্তি কৰে খুব এটা কম পাৰ্চেণ্ট লৈ পেলাই আমাৰ ইয়াতে নামভৰ্তি কৰে। যিসকল ষ্টুডেণ্টে ফিনান্সিয়েল প্ৰব্লেমৰ কাৰণে বাহিৰত যাব নোৱাৰে, কোনোবা তেনেকুৱা ধৰণৰ পাঠশালা বৰপেটাৰ বা গুৱাহাটীত যাব নোৱাৰে, আজি সেইসকল ছাত্ৰ ছাত্ৰী আজি আমাৰ ইয়াতে নামভৰ্তি কৰাই এটা কম পাৰ্চেণ্ট লৈ পেলাই আমাৰ ইয়াতে আহে। যদিও আমাৰ ইয়াতে প্ৰতি বছৰৰ দৰে আমাৰ এই বছৰৰ হায়াৰ ছেকেণ্ডাৰী আজি ৰিজাল্ট আহিলে, আৰু প্ৰতি বছৰৰ দৰে এই বছৰো সিহঁতসকলৰ মেট্ৰিকত যি পাৰ্চেণ্টেজ আছিলে তাতকৈ প্ৰতিজন ষ্টুডেণ্টে মোটামুটি 36%লৈকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আমি এজন ষ্টুডেণ্টৰ নাম যদি কওঁ, প্ৰিয়ম চেত্ৰী কমাৰ্চৰ পৰা আছিলে, 47% লৈ পেলাই আমাৰ ইয়াতে নামভৰ্তি কৰিছিলে, কিন্তু আজি আমাৰ এই হায়াৰ ছেকেণ্ডাৰী ফাইনেল যি ৰিজাল্ট ঘোষিত হ'ল তাতে 83% লৈ পেলাই পাছ কৰিবলৈ সক্ষম হৈছে। গতিকে এটা সুন্দৰ ৰিজাল্ট আমাৰ নিকাচি মডেল একাডেমীয়ে কৰিবলৈ সক্ষম হৈছে। চ' পুনৰবাৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে নিজৰ নিজৰ পথত আগুৱাই যাব পাৰে, নিজৰ জীৱনটো সুন্দৰ কৰি তুলিব পাৰে, তাকে কৈ পেলাই ভাষণখিনি ইয়াতে সামৰিছোঁ।